বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু সকলো শিক্ষানুষ্ঠানত ইংৰাজীৰ লগতে অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ অসম সাহিত্য সভাৰ। ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয় অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল। এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ বিভাগসমূহলৈ নিৰ্দেশ মুখ্য সচিবৰ। এটা মাহৰ ভিতৰতে সচিবালয়ৰ আটাইবোৰ ফলক ইংৰাজীৰ পৰা অসমীয়া কৰাৰো আশ্বাস সচিবালয়ৰ সেৱা সন্থাৰ। আৰু শিক্ষানুষ্ঠানসমূহে যদি অসমীয়াৰ লগতে খিলঞ্জীয়া ভাষা গুৰুত্ব নিদিয়ে তেন্তে UGCৰ ওচৰত বিহিত ব্যৱস্থাৰ বাবে দাবী জনাম বুলি সকিয়নি অসম সাহিত্য সভাৰ। ৰাজ্যৰ মুখ্য সচিব, শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবালয়ৰ সেৱা সন্থাৰ সৈতে অনুষ্ঠিত হয় এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক। যি ভাষা নীতি আমি প্ৰস্তুত কৰিছিলোঁ উচ্চ প্ৰাথমিক শিক্ষা খণ্ডৰ, সেই ভাষা নীতি মতে অহা কেবিনেটত তেওঁলোকে সেই বিষয়টো অনুমোদন কৰিবৰ কাৰণে আমাৰ সৈতে সহমতত একত্ৰিত হৈছে বা সহমত পোষণ কৰিছে। আৰু লগে লগে নিয়োগ নীতি 50% মাতৃভাষা আৰু 50% চৰকাৰী ভাষাৰ যিটো নেকি আমাৰ দাবী, সেই দাবীৰ প্ৰতি তেখেতসকলে সহমৰ্মিতা প্ৰকাশ কৰিছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে আমি আমাৰ লগতে যি নেকি বিষয়া সন্থা, সচিবালয় সন্থা, তেখেতসকলে এটা কথা কৈছে যে ইয়াত যিবিলাক পৰীক্ষা হ'ব সচিবালয়ত, সেই পৰীক্ষাত কিন্তু 50% আমাৰ খিলঞ্জীয়া ভাষা থাকিব লাগিব আৰু 50% মাতৃভাষা মতে হ'ব লাগিব, যিটো চৰকাৰী ভাষা নীতি। আৰু তাৎপৰ্যপূৰ্ণভাৱে কালি আমি আন এটা বিষয় উত্থাপন কৰিছিলোঁ, সেয়া হৈছে কি যে এই আমাৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে যে শিক্ষানুষ্ঠানসমূহে আমাৰ প্ৰত্যেকখন মহাবিদ্যালয় বা আমাৰ যিকেইখন আমাৰ বিশ্ববিদ্যালয় আছে, তেখেতসকলে অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰত মুঠেও তেখেতসকলে কৰ্ণপাত কৰা নাই। আৰু সেইকাৰণে আমি মুখ্য সচিব ডাঙৰীয়াক ক'লোঁ আৰু কোৱা মতে তেখেতসকলে এটা নিৰ্দেশ এটা দিবৰ কাৰণে ক'লে যে যিবিলাক আমাৰ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহে তেওঁলোকে ইংৰাজীৰ লগতে অসমীয়া ভাষা তেওঁলোকে লগে লগে প্ৰয়োগ কৰিব লাগিব।